Hello guys, welcome back to my YouTube channel. সকলোকে মই নতুন এটা ভিডিঅ স্বাগতম জনাইছো। দিন ভিডিঅ দিয়া হোৱা নাই, গতিকে ভাবিলো আজি এটা ব্লগ বনাও আৰু মানে আজি ভিডিঅটো ৰাখৰ ওপৰত হ'বলৈ গৈ আছে। মানে আইতাহঁতৰ ঘৰৰ ৰাখ আছে আৰু মই এতিয়া তালৈ গৈ আছো লগৰখিনিৰ লগত ৰাখ চাব যাম। তাকে তাৰ ৰাখনো কেনেকুৱা হয় লগৰ আগত দেখাবলৈ মই চেষ্টা কৰিম। তো বলা ভিডিঅটো আৰম্ভ কৰোঁ। জেকেট লৈ লৈছোঁ, ঠাণ্ডা লাগিব, চ' জেকেট লৈছোঁ, ফুল পাওঁ। তো নেমু ছিগিব আহিছোঁ, এটা নেমু ছিগিলোঁ। এই মজা নেমু পাইছোঁ। নেমু মানে খোৱা মানে নাই, চব গছতে পকি গৈছে। নেমু খোৱা মানে নাই, চব গছতে পকি গৈছে। জাৰ্ণি ষ্টাৰ্ট কৰোঁ আৰু চাওক আহি পাই গৈছোঁ মই আমাৰ বুঢ়া নামঘৰ। মানে কি ক'ম, ঠাণ্ডা নেক্সট লেভেল ঠাণ্ডা। বাচিবলৈ গাইছ টুপি লগাই লৈছোঁ, টুপি লগাই লৈছোঁ এতিয়া ফ্লেছ লাইটৰ কাৰণে, মানে আগত একো দেখিবৰ কাৰণে। চ' এতিয়া ভিডিঅ' ইমান নকৰোঁ। এতিয়া আহিছোঁ ৰাস চাবলৈ। এয়া মোৰ লগত আছে অলপ, এইফালে আছে ৰামদেৱ, এইফালে আছে কটীয়া। ৰাস চাবাই মানে আৰু ন, চাম চাবাই। ৰামদেৱ ৰাস মই নাচাওঁ, মই ঘৰলৈ যামগৈ এতিয়া। হৈ যাবা পঢ়া শুনা কৰা লওঁ ন, এতিয়া গৈ পেলাই পঢ়িব মানে তাৰ কাইলৈ পৰীক্ষা আছে। বলক ৰাসখন যাবা চাওঁ। এইখিনিতে হৈ আছে ৰাস। মই আগৰ জেগাত যাম।
Amen.